হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই শ্বৰ্ট। আমি দুটা স্কুললৈ ওলাইছোঁ। এখেত আহিছিলে মোক থ'বলৈ গৈছিলে, হাঁহি দিয়া বুলি কওঁতে দেখিছে কিমান খং উঠিছে। তেওঁ খুব বেয়া পায় জানেনে, মই যে মোৰ ভিডিঅ'বোৰ বনাই থাকোঁ। আৰু এনেই বেয়া নাপায়, কিন্তু মানে তেওঁক লওঁ যে সেইটো বেয়া পায়। আৰু এই ৰাস্তাটো খুব মোক ভাল লাগে। আৰু ৰাস্তাত মোক খুব ভোক লাগে, যিহেতু অ'টছ খাই গৈছোঁ, তথাপিও ভোক লাগে। সেইকাৰণে ভাবিলোঁ খাই লোৱাই ভাল হ'ব। আৰু স্কুলৰ বাহিৰত এখেতে মোৰ কাৰণে গাড়ীত এইটোলৈ ৰখি আছিলে। পেষ্ট্ৰি খাই ভাল পাওঁ বুলি জানে যে। তাৰপিছতে মই মাৰ্কেটত অকণমান বজাৰ কৰিলোঁ, নিজৰ কেইটামান বস্তু ল'বলগীয়া আছিলে। তাৰপিছত আহি আপোনাৰ অলপ চাটনি বনালোঁ, ভাত বনালোঁ। এয়া মোৰ কাৰণে জিলমিল শাক আনি দিছে বনাবলৈ, মই বনাই লৈছোঁ। তাৰপিছত দুয়োটাই বহি ভালকৈ ভাত খাই ল'লোঁ। আৰু যেতিয়া আপোনাৰ সময় পাৰ হৈ গ'ল, আমাৰ দুটা ফুৰিব মন গ'ল। 8টা বাজিছিলে, তথাপি ভাবিলোঁ দুয়োটাই আছোঁ যেতিয়া ওলাই যাওঁ। এনেই অকণমান ওলাই গ'লোঁ, চাৰিআলি বজাৰ ফুৰি আহিলোঁ। 2 মান ফটো ক্লিক কৰিলোঁ। এনেকৈয়ে আজি মোৰ দিনটো পাৰ হ'ল। কেনেকুৱা